ৱেলকাম টু গুৱাহাটী আৰু লগতে মোৰ ইউটিউব চেনেল ডেলাইটছ ব্লগলৈ আপোনালোকক স্বাগতম। এই ব্ৰিজখন আপোনালোকে দেখা পাব হোটেল তাজ খানাপাৰাৰ ওচৰত। আৰু এই ব্ৰিজখন আকৰ্ষণীয় হৈ পৰাৰ এটাই কাৰণ যে ইয়াক বাঁহেৰে সজাইছে। যিহেতু এস্কেলেটৰ চলা নাই, চ' আমি খোজকাঢ়ি যাব লাগিব, কিন্তু সেইফালেতো চলি আছে। আমি সেইফালেতো আপোনালোকক ধুনীয়াকৈ দেখাম। আপোনালোকে দেখিছে এস্কেলেটৰৰ বাওঁফালে আৰু সোঁফালে বাঁহেৰে সজাই ৰাখিছে। এয়া দেখিছে বাঁহ, সকলোবোৰ বাঁহেৰে সজাইছে। আৰু এই ব্ৰিজখনৰ ওপৰেৰে যোনে নাযাওক কিয় এখন হ'লেও ফটো উঠি যাবই। এয়া দেখিছে আপোনালোকে মাইনাহঁতে ফটো উঠি আছে। এয়া চাওক, দুজনী মাইনাই ধুনীয়াকৈ ফটো উঠি আছে। হেমন্ত মামাই সকলোবোৰ সুবিধা কৰি দিছে ৰাইজক, কিন্তু তথাপিতো ৰাইজে মানে কি ব্ৰিজেদি নাযায়, তলেৰেহে খোজকাঢ়ি ৰাস্তাটো পাৰ হ'ব বিচাৰে। এইটো এটা চিৰি, এইটো চিৰিটো আপোনালোকে নামিব পাৰে বা উঠিব পাৰিব। এইটো এস্কেলেটৰ, ইয়াতে থিয় হ'লে আপুনি নিজে নিজে গৈ থাকিব পাৰিব।